নমস্কাৰ বন্ধু বান্ধৱীসকল, এইখন ইউটিউব চেনেলত আমি নৱম আৰু দশম শ্ৰেণীৰ ইংৰাজী গ্ৰামাৰৰ সম্পূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিম। আজি আমি আলোচনা কৰিম প্ৰিপজিশ্যন কি, ক'ত কি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিম। আহক আমাৰ মূল আলোচনালৈ। Preposition is a word placed before a noun or a pronoun to show its relation with some other word in a sentence. অৰ্থাৎ যিবিলাক ৱাৰ্ডে নাউন বা প্ৰনাউনৰ আগত বহি সেন্টেন্সৰ আন শব্দৰ লগত সম্বন্ধ দেখুৱায় তাকে প্ৰিপজিশ্যন বুলি কোৱা হয়। এইবাৰ আমি আলোচনা কৰিম ইন, ক'ত আৰু কিয় ব্যৱহাৰ কৰা হয়। যে বছৰ, মাহ, ৰাজ্য, দেশ, ডাঙৰ চহৰ বা ঠাইৰ ভিতৰত থকা অৰ্থত আৰু চৌদিশে আগুৰি থকা অৰ্থত ইন ব্যৱহাৰ কৰা হয়। অ'কে, যে বছৰ, মাহ, ৰাজ্য, দেশ, ডাঙৰ চহৰ বা ঠাই বা ভিতৰত থকা অৰ্থত আৰু চৌদিশে আগুৰি থকা অৰ্থত ইন ব্যৱহাৰ কৰা হয়। যেনে এক্সাম্পল, যে she was born in 2009. 2009 ইয়াক বছৰৰ কথা কোৱা হৈছে, সেয়ে তাৰ আগত ইন ব্যৱহাৰ কৰা হৈছে। এইবাৰ চাওঁ আমি নেক্সট উদাহৰণলৈ। যেনে উই লিভ ইন ইণ্ডিয়া। অৰ্থাৎ ইয়াত ইণ্ডিয়া দেশৰ কথা কোৱা হৈছে, সেয়ে ইয়াৰ আগত ইন ব্যৱহাৰ কৰা হৈছে, যিহেতু দেশৰ আগত ইন বহে। নেক্সট উদাহৰণ, আই এম গোয়িং টু শ্বিলং ইন ডিচেম্বৰ। ডিচেম্বৰ ইয়াত মাহৰ কথা কোৱা হৈছে, সেইকাৰণে তাৰ আগত ইন বহিছে। নেক্সট উদাহৰণ, ৰাম কাম টু আছাম ইন 2021। অৰ্থাৎ ইয়াত 2011 চন অৰ্থাৎ বছৰৰ কথা কোৱা হৈছে, সেইকাৰণে তাৰ আগত ইন ব্যৱহাৰ কৰা হৈছে। এইবাৰ আমি নেক্সট আলোচনা কৰিম এট। এট ক'ত আৰু কিয় ব্যৱহাৰ কৰা হয়। চাই যাওক, যে সৰু ঠাইৰ নাম, গাঁও, নিৰ্দিষ্ট সময়, আহাৰ গ্ৰহণ কৰাৰ সময়, কোনো নিৰ্দিষ্ট ঠাই, ঘৰ, দোকান, মন্দিৰ আদিৰ নামৰ আগত এট ব্যৱহাৰ কৰা হয়। চাই যাওক কেইটামান উদাহৰণ। যেনে she lives at জামুগুৰিহাট। ইয়াত জামুগুৰিহাট এখন ঠাইৰ কথা কোৱা হৈছে, যাৰ কাৰণে ইয়াৰ আগত এট ব্যৱহাৰ কৰা হৈছে। তাৰপিছত চাওক নেক্সট উদাহৰণ, হি ইজ এট হোম। ইয়াত হোম অৰ্থাৎ ঘৰৰ কথা কোৱা হৈছে, সেয়ে ইয়াৰ আগত এট ব্যৱহাৰ কৰা হৈছে। তাৰপিছৰ উদাহৰণটো চাওক, যে দ্য 10 অলৱেজ লিভছ এট 10 AM। অৰ্থাৎ ইয়াত সময়ৰ কথা কোৱা হৈছে, সেইকাৰণে ইয়াৰ আগত এট ব্যৱহাৰ কৰা হৈছে। অ'কে, এইবাৰ আমি আলোচনা কৰিম অন, ক'ত আৰু কিয় ব্যৱহাৰ কৰা হয়। যে তাৰিখ, বাৰ, কোনো সমতলৰ ওপৰত থকা ভৰিৰে খোজ কঢ়া অৰ্থত শৰীৰৰ অংগৰ নামৰ আগত, যান্ত্ৰিক সঁজুলিৰ নামৰ আগত অন ব্যৱহাৰ কৰা হয়। এক্সাম্পল চোৱা, যেনে আই উইল কাম অন ছানডে। ইয়াত ছানডে বাৰৰ কথা কোৱা হৈছে, সেয়ে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। নেক্সট উদাহৰণ, ৰীতা ৱাজ বৰ্ন অন 10 জুলাই। ইয়াত 10 জুলাই তাৰিখৰ কথা কোৱা হৈছে, সেয়ে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। তাৰপিছত উদাহৰণ, দ্য কাপ ইজ অন দ্য টেবুল। আমি ইয়াৰ আগত কৈছিলোঁ কোনো সমতলৰ ওপৰত থকা বুজালে অন ব্যৱহাৰ কৰা হয়, সেইকাৰণে টেবুলৰ আগত অন ব্যৱহাৰ কৰা হৈছে। নেক্সট উদাহৰণ, আই গো টু স্কুল এভৰি ডে অন ফুট। অৰ্থাৎ ইয়াত খোজকাঢ়ি যোৱাৰ কথা বুজাইছে, সেয়ে ইয়াৰ আগত অন ব্যৱহাৰ কৰা হৈছে। নেক্সট উদাহৰণ, she is on the phone। অৰ্থাৎ ইয়াত কোৱা হৈছে যান্ত্ৰিক সঁজুলিৰ আগত অন ব্যৱহাৰ কৰা হয়, সেয়ে
দ্য ফোনৰ আগত অন ব্যৱহাৰ কৰা হৈছে।